নমস্কাৰ মোৰ মৰমৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলোৰে খবৰ ভাল। বন্ধুসকল, আজি আপোনালোকলৈ কেইটামান প্ৰশ্ন লৈ আহিছো। প্ৰশ্নকেইটা জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। তেন্তে পলম নকৰি আহকচোন আজি এই ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় চৰাই কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল দেওহাঁহ। বন্ধুসকল, 2 নম্বৰ প্ৰশ্নটো হ'ল পদ্মশ্ৰী উপাধি লাভ কৰা প্ৰথম অসমীয়া কোন? প্ৰশ্নটোৰ উত্তৰ হ'ল নলিনীবালা দেৱী। বন্ধুসকল, 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ জাতীয় চৰাই কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল মৰা চৰাই। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশগৰাকীৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল মীৰা শৰ্মা। 5 নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? প্ৰশ্নটোৰ উত্তৰ হ'ল ভাস্কৰ বৰ্মন। আজিৰ 6 নম্বৰ প্ৰশ্নটো হ'ল কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? এই প্ৰশ্নৰ উত্তৰটো হ'ল মংগল গ্ৰহ। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? প্ৰশ্নটোৰ উত্তৰ হ'ল মাহুৰত। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল লাইকেই। 9 নম্বৰ প্ৰশ্নটো হ'ল পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? এই প্ৰশ্নৰ উত্তৰটো হ'ল অসমক। হয় বন্ধুসকল, পনীয়া সোণৰ দেশ বুলি অসমক কোৱা হয়। বন্ধুসকল, আজিৰ 10 নম্বৰ তথা অন্তিম প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এই প্ৰশ্নৰ উত্তৰটো হ'ল সৈয়দা আনোৱাৰা তাইমুৰ। বন্ধুসকল, এইখিনি আছিল আজিৰ প্ৰশ্নকেইটা জানি নিশ্চয় ভাল লাগিছে। এনেকুৱা ধৰণৰ প্ৰশ্ন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে সেইসকলে ভিডিঅ'সমূহ আমোদ লৈ থাকিব। তেন্তে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।